নমস্কাৰ, জ্যোতিষ পৰামৰ্শলৈ আপোনাক আকৌ এবাৰ স্বাগতম। আপুনি যদি কাৰোবাক ভাল পায় আৰু এই ভাল পোৱাৰ মাজত যদি সমস্যাৰ সৃষ্টি হৈছে, অৰ্থাৎ প্ৰেমজনিত সমস্যাৰ সৃষ্টি হৈছে, এজনে আনজনক ভুল বুজাবুজি কৰিবলৈ আৰম্ভ কৰিছে, প্ৰেম বিবাহৰ ইচ্ছা আছে, কিন্তু কিবা কাৰণত আপোনালোকৰ এই ইচ্ছাক কোনোবাই বাধা দিছে আৰু পতি আৰু পত্নীৰ মাজত যদি ভালপোৱাৰ সম্পৰ্কটো অৱক্ষয় হৈছে, তেতিয়া এটা অদ্ভুত উপায় আপোনালোকলৈ আগবঢ়াম, যিটো উপায় কৰিলে আপুনি অতি সহজতে এই সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। উপায়টো হ'ল শুক্ৰবাৰে নাইবা সোমবাৰে নাইবা কোনো এটা পূৰ্ণিমাৰ দিনা মোটি শংখ, নেটত চাৰ্চ কৰিলে আপুনি পাই যাব, মই পিকচাৰটো লগাই দিম। পূজাৰ দোকানৰ পৰা মোটি শংখ লৈ আনিব আৰু ইত্তৰ আপুনি পূজাৰ দোকানতে পাই যাব, ইত্তৰ লৈ আনিব, আনি ঘৰত পূজা স্থানত এই শংখকেইটা আপুনি বিধিগতভাৱে পূজা কৰিব আৰু পূজা কৰাৰ সময়ত যিটো আপুনি ইত্তৰ আনিব সেইটো তাত লগাব। লগাই আপুনি আপোনাৰ মনোকামনাটো, অৰ্থাৎ প্ৰেমজনিত সমস্যাখিনি নাশ হ'বলৈ আৰু ইজনে সিজনৰ ওপৰত আস্থা আৰু বিশ্বাস বাঢ়িবলৈ মনতে সংকল্প কৰিব। এই প্ৰক্ৰিয়াটো আপুনি কেইটামান সোমবাৰ বা কেইটামান পূৰ্ণিমা মনত সংকল্প লৈ কৰিব। আপুনি নিশ্চিতভাৱে ইয়াৰ সুফল প্ৰাপ্তি হ'ব। ধন্যবাদ।